হয়, আজি শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী আৰু ভকেশ্যনেল স্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তাৰে ভিতৰত 192 জন ছাত্ৰ ছাত্ৰীক যি চৰকাৰৰ ফালৰ পৰা যি চাইকেল প্ৰদান কৰা হৈছে, আজি চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু আজি ইয়াত 192 জন ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰীখন যিহেতু এখন নামনি অসমৰ ভাল শিক্ষা অনুষ্ঠান, আৰু ইয়াত মই প্ৰাক্তন ছাত্ৰ হয়। আৰু আজি আমাৰ সন্মানীয় অধ্যক্ষ ছাৰে যোৱাকালি মোক আমন্ত্ৰণ কৰিলে। আজি এই আমন্ত্ৰণ মৰ্মে আজি চাইকেল বিতৰণ কাৰ্যসূচী আজি শুভ আৰম্ভণি কৰা হ'ল। আৰু এজন পাৰিষদ হিচাপে আহি মই সঁচাকৈ বহুত ভাল পালোঁ। আৰু আগন্তুক দিনত স্কুলখনৰ প্ৰতি যি দায়িত্ব, যি কৰ্তব্য, নিশ্চয় এইখিনি দায়িত্ব মই আমাৰ অধ্যক্ষ ছাৰৰ লগত আলোচনা কৰি যিখিনি মোৰ এজ এ পাৰিষদ হিচাপে যিখিনি কৰণীয় মই আগন্তুক দিনত কৰি যাম। চলি আছে, মষ্ট প্ৰবেবলি এই মাহৰ ভিতৰত হৈ যাব। ধন্যবাদ। আজি আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ ক্লাছ 9-ৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰা হ'ল। আৰু এই চাইকেল বিতৰণ ৰূপায়ণ কাৰ্যসূচীত আমাৰ অঞ্চলৰে তথা এইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তথা উদীয়মান ৰাজনীতিবিদ আমাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। তেখেত এতিয়া BTCৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা মনোনীত MCLA। তেখেতে আজি চিফ গেষ্ট হিচাপে আমাৰ এই চাইকেল ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতে ডিষ্ট্ৰিবিউশ্যন কৰিলে। তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত বিদ্যালয়ৰ কিছু অভাৱ অভিযোগৰ ফালে তেওঁলোকে যিখিনি পাৰে তেখেতসকলে যাতে সেইখিনি আমাৰ বিদ্যালয়ৰ অলপ পৰিকাঠামোটো উন্নয়নৰ ক্ষেত্ৰত যাতে অলপ গুৰুত্বপূৰ্ণ ভূমিকা লয়, সেইখিনিকো আশা কৰিছোঁ। ধন্যবাদ। কাৰ্যসূচী মই শুভ মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। বিদ্যালয়ৰ তৰফৰ চৰকাৰী ফালৰ পৰা আগন্তুক দিনত আৰু আমাৰ সন্মানীয় অধ্যক্ষ ছাৰে আমাক ক'লে কিবা এটা ভাল খবৰ আহি আছে, কথাটো মিছা নহয়। যদি মই দায়িত্বখিনি ভালে পাম, স্কুলৰ কাৰণে কৰণীয় বহুত আছে আৰু মোৰ দায়িত্ব কৰ্তব্য আছে। আৰু এই স্কুল ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটা কথাটো মনত ৰাখোঁ, পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰ যিকি নহওক